হেল্ল' গাইজ, সুচ ব্লগৰ আনকি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা ওলাই লৈছোঁ আৰু এতিয়া প্ৰায় 7টামান বাজিছে। দিনটো আজি অলপ ফুৰিম মানে কি আৰু ভাওনা হ'বও আছে জেঠাইহঁতৰ ঘৰত, আৰু সকলোখিনি দেখুৱাম। ওলাই লৈছোঁ, প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আৰু গেট চেট মাৰি মেলি ল'লোঁ। আৰু এতিয়া এয়া ওলাই মেলি ল'লোঁ আৰু মাহে আহিছে আৰু মই ভাইটি তিনিটা তেনেকৈ এতিয়া ফাৰ্ষ্ট খালি পুৰণা ঘৰলৈ যাম, যিহেতু পুৰণা ঘৰত কাম কেইটামান আছে, সেই কামকেইটা কৰি ল'মগৈ। তাৰ পাছতহে জেঠাই ঘৰলৈ যাম আৰু 12টা-1টা বজাত যাম আৰু যদি সোনকালে পাৰোঁ সোনকালেই যাম, চাই লওঁ আৰু ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ তেনেহ'লে। এতিয়া আৰু অলপ ৰৈ দিছোঁ, আগৰ দৰে মায়ে মিঠাই চিঠাই লৈ লৈছে আৰু ফাৰ্ষ্ট পুৰণা ঘৰলৈ যাম, তাৰ পাছত জেঠাই ঘৰলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। শেষত ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু। ৰাতিপুৱাই অহা চাহ তাহ খাইহে আহিছোঁ, মানে কি ঘৰত গৈ কিবা খামগৈ পুৰণা ঘৰত। মই এতিয়া মানে চিধা আহিছোঁ, পুৰণা ঘৰতো কাম এটা কৰিবলগীয়া হৈছে, মানে সোনকালে আহিবলগীয়া হৈছে আৰু তাৰপৰা কাম চাম কৰি মেলি জেঠাইহঁতৰ ঘৰলৈ যাম। জেঠাইহঁতৰ ঘৰত যিহেতু আজি ভাওনা সভা আছে আৰু সকলোখিনি লগ পামেই মোৰ তাতে, দেখুৱাম বাৰু ভিডিঅ'টোত দেখা পাবই আৰু ভিডিঅ'টো খালি স্কিপ নকৰাকৈ চাই যাব আৰু। আহি পালোঁহি আৰু আহি পাই মেলি চাহ তাহ খাই মেলি তেতিয়া আজৰি হৈছোঁ। পাছৰ ভিডিঅ' সকলোখিনি দেখুৱাম। আহি পাই মেলি আৰু চাহ তাহ খাই মেলি আজৰি হ'লোঁ। ছোৱালী ছোৱালী ফালে মোক ছোৱালী স্কুল যায়, স্কুল যায় আৰু এতিয়া সেইফালে নহয় বাইকখন কোন মোলে নিবি? সেইফালে ক'লে সুধি নললি কেলে দীপকক? অ ভাইটি সেইফালে ক'লে গৈছে? চাওঁ কোন চেলিব্ৰিটি। এতিয়া এতিয়া 50,000 টকা হেৰি যাব। এতিয়া ওলাই মেলি ল'লোঁ। মই এতিয়া কৈছিলোঁ অথনি যে ভাওনা সভা আছিলে, তালৈ এতিয়া এনেকৈ দেখিছিলে ওলাই মেলি ল'লোঁ আৰু দেৰিয়ে হৈছে যিহেতু, আৰু ইয়াতো যিহেতু কাম আছিলে অলপ, কামখিনি কৰি মেলি আৰু এতিয়া যাওঁ জেঠাইহঁতৰ ঘৰলৈ। সকলোখিনি দেখুৱাম বাৰু যিমানকণ পাৰোঁ আচলতে, আৰু মানে কিনো আৰু সোনকালে যাব লাগিছিলে, কিন্তু এতিয়া ইয়াতো যিহেতু কাম হ'ল আৰু সেইকাৰণে গুচি যাব নোৱাৰিলোঁ। আৰু এতিয়া যিহেতু ভগামুখতহে আৰু ইয়াৰ পৰা এতিয়া বেছি দূৰ নহয় চিন্তামণিঘৰৰ পৰা, আৰু মা মই ভাইটি আৰু বৰ্তা ল'ৰাটোও যাব, তাহাঁতকো মাতিছিলে। সেনেকেই ওলাই মেলি লৈছোঁ, পাছৰখিনি দেখুৱাই থাকিম ভিডিঅ'টোত। আৰু এয়া এতিয়া দিহানাম গাই আছে, আৰু দিহানাম আচলতে আৰম্ভ কৰোঁতে আমি পালোঁহি, আৰু এতিয়া মোৰ লগতে আপোনালোকেও উপভোগ কৰক আৰু।
আৰু এয়া জেঠাইহঁতৰ ঘৰত মামা ডাঙৰ জেঠাই সেয়া আৰু ইফালে মা সকলোখিনি বহি আছে আৰু এতিয়া যিহেতু ৰাতিলৈ ভাওনা পাতিছে দাদাহঁতে আৰু এতিয়া এয়া শেষ হৈছে আৰু দিনৰ কাৰ্যসূচীখিনি আৰু এতিয়া এয়া আহি আছোঁ আৰু ঘৰলৈ মা থাকিলে আৰু আমি তিনিটাই গুচি আহিলোঁ আৰু বৰ্তাৰ ল'ৰাটো আছে মই আৰু ভাইটি তিনিটা আকৌ গুচি আহিলোঁ আৰু কাইলৈ যিহেতু আৰু অলপ কাম আছে পুৰণা ঘৰত সেইকাৰণে আকৌ কাইলৈ আকৌ আহিবলগীয়া হ'ব আৰু সেইকাৰণে মাক আৰু লৈ যাম আৰু তেনেকৈ বাহিৰে সেইকাৰণে মা আজি থাকিলে কিয়নো ৰাতিলৈ আজি ভাওনাও দিছে দাদাহঁতে আৰু ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো মোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু নতুনকৈ হোৱা গ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহ'লে আজিলৈ বাই বাই